নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু যদিহে আপুনি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক, যাতে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেটবোৰ পাই থাকিব পাৰে। আমি সকলোৱে সপোন দেখোঁ, আৰু সপোনত কেতিয়াবা হয়তো নিজৰ মৃত্যু হোৱা দেখোঁ, বা কেতিয়াবা আমাৰ আপোনজনৰো মৃত্যু হোৱাৰ সপোন দেখোঁ। যদিহে আমি এনেধৰণৰ সপোন দেখোঁ তেন্তে হ'লে আমাৰ পিছদিনাখন গোটেই দিনটো আমাৰ মনটো বেয়া লাগি থাকে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কিছুমান সপোন হয়তো বেয়া থাকিব পাৰে, কিন্তু কিছুমান সপোনৰ অৰ্থও ভাল হ'ব পাৰে। গতিকে আমি আমাৰ এই ভিডিঅ'টোত ইয়াৰ বিষয়ে জানিম আহক। সপোনত মৰা মানুহ দেখিলে কি হয়? সপোনত যদি সন্তানৰ মৃত্যু দেখিছে তেন্তে কি হ'ব? এই সপোনটো সচৰাচৰ বৃদ্ধ পিতৃ মাতৃসকলে দেখে, যাৰ সন্তানসকল তেওঁলোকৰ পৰা দূৰত থাকে নতুবা বিদেশত থাকে। আৰু এই সপোনটোৰ অৰ্থ এইটোৱে হৈছে যে তেওঁলোকে সন্তানক আগৰ অৱস্থাত ঘূৰাই পাব বিচাৰে। অৰ্থাৎ তেওঁলোকৰ সন্তানসকল তেওঁলোকৰ পৰা যিহেতু আঁতৰত থাকে, গতিকে তেওঁলোকে পুনৰ ওচৰত বিচাৰে বাবে তেওঁলোকে এনেধৰণৰ সপোন দেখে। সপোনত নিজৰ মৃত্যু হোৱা পিতৃ মাতৃৰ পুনৰ মৃত্যু হোৱা দেখিলে কি হয়? যদিহে আপোনাৰ জীৱিত পিতৃ মাতৃৰ মৃত্যু হোৱা দেখিছে তেনেহ'লে ইয়াৰ অৰ্থ হ'ব যে আপুনি আপোনাৰ মা দেউতাক বহুত শ্ৰদ্ধা আৰু ভাল পায় আৰু কেতিয়াও হেৰুৱাব নিবিচাৰে। আৰু যদিহে আপোনাৰ পিতৃ মাতৃৰ মৃত্যু হৈছে আৰু আকৌ তেওঁলোকৰ মৃত্যু হোৱা দেখিছে তেন্তে আপুনি বুজিব যে আপুনি তেওঁলোকক পুনৰ এবাৰ লগ কৰিব বিচাৰে। সপোনত যদি কোনোবাই দেখে যে তেওঁ কোনো অপৰিচিত ব্যক্তিৰ দাহ কৰি আছে তেন্তে কি হ'ব? আপুনি যদি এনেকুৱা ধৰণৰ সপোন দেখে তেনেহ'লে তাৰ অৰ্থ হ'ব যে আপোনাৰ মনৰ কোনো ইচ্ছা পূৰণ হ'ব। অৰ্থাৎ আপোনাৰ মনত আগৰ বহুদিনৰ পৰা যি ইচ্ছা আছিল সেই ইচ্ছাটো পূৰণ হ'ব পাৰে আপোনাৰ মনৰ। যদি কোনো ব্যক্তি মৃত ব্যক্তিক আকৌ মৰা দেখে তেন্তে কি হ'ব? যদি আপোনালোকে তেনেধৰণৰ কিবা সপোন দেখে তেনেহ'লে যিগৰাকী ব্যক্তিয়ে সেই সপোনটো দেখে তেওঁলোকৰ আত্মীয় স্বজন কোনো ওচৰ সম্পৰ্কীয় মানুহৰ বিয়া হ'ব পাৰে। মৃত ব্যক্তিক যদি ৰোগ আক্ৰান্ত অৱস্থাত দেখে তেনেহ'লে কি হ'ব? যদি আপোনালোকে এনেধৰণৰ সপোন দেখে তেনেহ'লে আপুনি অতি শীঘ্ৰে ভাল জীৱনসংগী লাভ কৰিব। যদি কোনো পুৰুষে এনেধৰণৰ সপোন দেখে তেওঁ অতি শীঘ্ৰে এগৰাকী ভাল মহিলা জীৱনসংগী লাভ কৰিব, আৰু মহিলাসকলে পুৰুষ জীৱনসংগী লাভ কৰিব। মৃত ব্যক্তিক হত্যা কৰা দেখিলে কি হয়? আপুনি যদি কোনো মৃত ব্যক্তিক হত্যা কৰা দেখে তেন্তে আপোনাৰ কৰ্মজীৱনত বাধা আহিব পাৰে। সপোন যদি কোনো মৃত ব্যক্তিৰ লগত খানা খোৱা দেখে তেন্তে কি হ'ব? আপুনি যদি সপোনত কোনো মৃত ব্যক্তিৰ লগত খানা খোৱা দেখে তেন্তে আপোনাৰ পৰিয়ালৰ সকলো সমস্যা সমাধান হ'ব আৰু আপুনি বহুতো ধন সম্পত্তি উপাৰ্জন কৰিব পাৰিব। সপোনত যদি কোনো মৃত ব্যক্তিক জীৱিত দেখে তেনেহ'লে কি হ'ব? আপুনি যদি সপোনত কোনো মৃত ব্যক্তি জীৱিত অৱস্থাত দেখে তেনেহ'লে আপুনি অজস্ৰ ধন সম্পত্তি লাভ কৰিব আৰু আপোনাৰ জীৱনত সুখ শান্তি আহিব। সপোনত যদি কোনো মৃত ব্যক্তিক আপুনি কিবা এটা উপহাৰ দিছে তেনেহ'লে কি হ'ব? তেনেহ'লে ইয়াৰ অৰ্থ হ'ব যে আপোনাৰ বিবাহিত জীৱনত সমস্যা আহিব পাৰে। গতিকে এনেধৰণৰ সপোন দেখিলে আপুনি অলপ সাৱধান হৈ থাকিব। সপোনত যদি কোনো মৃত ব্যক্তিয়ে আপোনাক মাতে তেনেহ'লে কি হ'ব? সপোনত যদি কোনো মৃত ব্যক্তিয়ে আপোনাক মাতে তেনেহ'লে সেই সপোনে আপোনাৰ মৃত্যুৰ ইংগিত দিব। গতিকে এনে সপোন দেখাটো অতিকৈ অশুভ লক্ষণ বুলি গণ্য কৰা হয়। কোনোবাই যদি নিজৰ মৃত্যু দেখে তেনেহ'লে কি হ'ব? এনেকুৱা ধৰণৰ সপোন কিছুমান মানুহে প্ৰায়ে দেখে, গতিকে এই সপোনটো অতি বিশেষ ভয় খোৱাৰ কাৰণ নাই, কিন্তু অলপ হ'লেও আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আপোনাৰ শৰীৰটো এনে সপোন দেখিলে অসুস্থ হ'ব পাৰে আৰু সেইবাবে সাৱধানে থাকক। সপোনত যদি মৃত ব্যক্তিৰ লগত বিবাহ পাশত আবদ্ধ হোৱা দেখে তেনেহ'লে কি হ'ব? যদি এনেকুৱা ধৰণৰ সপোন দেখে তেনেহ'লে আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। সপোনত যদি মৃত ব্যক্তিৰ কন্দা শুনে তেন্তে আপোনাৰ কি হ'ব? যদি আপুনি এনেধৰণৰ সপোন দেখে তেন্তে আপোনাৰ দেশখনত যিকোনো প্ৰকাৰৰ প্ৰাকৃতিক বিপৰ্যয় আহিব পাৰে। সেইটো বানপানীয়ে হওক বা বিভিন্ন ভূমিস্খলনেই হওক, ভূমিকম্পই হওক ইত্যাদি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে। ধন্যবাদ। এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টো। আৰু যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি যাব আৰু কমেণ্টত জনাব যে আপুনি কেনেকুৱা ধৰণৰ সপোন দেখে, আৰু আপুনি দেখা সপোনৰ ওপৰত ভিত্তি কৰি আমি নেক্সট ভিডিঅ'বোৰ বনাবলৈ যত্ন কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।